हेलो फ्रेंड्स कोरोबिस किचन एंड ब्लॉग्सर अन्य এটা ভিডিওলে আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। এতিয়া দেউতাই বাৰীৰ পৰা এটা কলপচলা কাটি আনিলে, তাকে ভাবিছো বনাও। আপোনালোকে সকলোৱে বনায়ে, তথাপি মইনো কেনেকৈ বনাও আপোনালোককো দেখুৱাই যাম। আহকচোন চাওঁ। এয়া কলপচলাটো মই ভালদৰে ধুই সৰু সৰুকৈ কাটি লৈছো। এতিয়া হৈ গ'ল মোৰ কলপচলাখিনি কাটি। এতিয়া অলপমান নিমখ লৈ মই ভালদৰে মোহাৰি ল'ম কলপচলাখিনি। এতিয়া উপকৰণখিনি দেখুৱাই গৈছোঁ। এয়া কলপচলা, দুখিলা তেজপাত, পিঁয়াজ, আদা, নহৰু, বুট অলপ তিয়াই লৈছিলোঁ আৰু আলু এটা সৰু সৰুকৈ কুটি লৈছিলোঁ। এইফালে আছে জিৰা আৰু এইফালে আছে জালুক আৰু জিৰা গুড়ি কৰি লোৱা। এয়া কেৰাহীত তেল গৰম হ'বলৈ দি মই তেজপাত দুটা দি দিলোঁ আৰু এয়া জিৰা দি দিছোঁ। এতিয়া কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। তাৰপিছত মই নহৰু থেতালি লৈছিলোঁ যে সেইখিনি দি দিছোঁ। এতিয়া আদাখিনিও দি দিছোঁ। গোটেইখিনি ভজা ভজা হোৱাত এতিয়া কাটি ৰখা কলপচলাখিনি দি দিছোঁ। এতিয়া সৰু সৰুকৈ কাটি ৰখা আলুটো মই দি দিছোঁ। এতিয়া ভালদৰে লৰাই পৰিমাণ মতে নিমখ আৰু হালধি দি দিছোঁ। এতিয়া ভালদৰে ভাজি ল'ম। এতিয়া তিয়াই ৰখা বুটখিনিও মই এতিয়া দি দিলোঁ। এতিয়া ভালদৰে লৰাই মই ঢাকোন মাৰি দিম সিজিবলৈ। এয়া 5 মিনিটৰ পিছত মই ঢাকোনখন উঠাই দিছোঁ আৰু কেঁচা জলকীয়া দুটা দি দিছোঁ। এতিয়া মই জিৰা আৰু জালুকৰ গুড়িখিনি দি দিছোঁ। এতিয়া অলপ ভজা ভজা হৈছে, মই পানী দি দিম। বেছি পানী নিদিওঁ, অলপ পানী দিম সিজিবৰ কাৰণে। যিহেতু ইয়াত বুট দিছিলোঁ, সেইটো কাৰণে মই প্ৰেছাৰত অলপ সিজাই ল'ম। প্ৰেছাৰ দুটা হুইচেল মাৰি মই আকৌ কেৰাহীত ঢালি দিলোঁ আৰু ভালদৰে হেতাখনৰ সহায়েৰে আলুখিনি মই ভাঙি ভাঙি দিছোঁ। কলপচলা আৰু বুটখিনি ধুনীয়াকৈ সিজি গ'ল। এয়া মই গেছ অফ কৰি নমাই দিছোঁ। এয়া চাওক, আপোনালোকেও খাইছে নাই বাৰু এনেকৈ? যদি খাইছে মোক জনাবচোন দেই। এয়া হৈ গ'ল আমাৰ বুট দি কলপচলা ভাজি। এতিয়া আমি ভাত বাঢ়ি লৈছোঁ। আজিৰ কাঁহীখনত আছে ভাত, দাইল, কলপচলা আৰু বুট দিয়া ভাজি, তিতা কেৰেলা ভাজি আৰু অমিতা আলু, এখন থুপথুপীয়া ভাজি, চালাড আৰু নেমু। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন আমাৰ ৰেচিপিটো আজি। যদি ভাল পায় আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।